নমস্কাৰ অল অফ ইউ আলিছাৰ আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত সকলো শ্ৰেণীৰ বাবে ইংলিছ গ্ৰামাৰৰ ভিডিঅ'সমূহ লাভ কৰিব। এই ভিডিঅ'সমূহ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। এইটো চেনেলত ইংৰাজী গ্ৰামাৰ একেবাৰে বেচিকৰ পৰা শিকোৱা হ'ব। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো চেনেলত আপোনালোকে টেক্সট বুকৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ'সমূহ লাভ কৰিব। এতিয়া মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম টেন্স। ওকে, যে এইটো ভিডিঅ'ৰ জৰিয়তে আজি আমি কি আলোচনা কৰিম? টেন্সৰ বিষয়ে আলোচনা কৰিম। টেন্স মানে হ'ল কাল। এতিয়া টেন্স কাক বোলে আমি শিকিম, যে টেন্স কাক বোলে, যে ক্ৰিয়াৰ সময়কে টেন্স বুলি কোৱা হয়। যে কি আছিল? ক্ৰিয়াৰ সময়কে কি বুলি কোৱা হয়? টেন্স বুলি কোৱা হয়। মনত ৰাখিব যে ক্ৰিয়াৰ সময়ক টেন্স বুলি কোৱা হয়। আৰু টেন্স তিনি প্ৰকাৰৰ। আমি কি পালোঁ? যে টেন্স আমি ক'লোঁ টেন্স কাক বুলি পালোঁ? টেন্স কেই প্ৰকাৰ? টেন্স তিনি প্ৰকাৰ। প্ৰেজেন্ট টেন্স বৰ্তমান কাল, পাষ্ট টেন্স অতীত কাল, ফিউচাৰ টেন্স ভৱিষ্যৎ কাল। ওকে, যে টেন্স কেই প্ৰকাৰ পালোঁ? টেন্স তিনি প্ৰকাৰ। প্ৰেজেন্ট টেন্স বৰ্তমান কাল, পাষ্ট টেন্স অতীত কাল, ফিউচাৰ টেন্স ভৱিষ্যৎ কাল। ওকে, প্ৰেজেন্ট টেন্স বৰ্তমান কাল। যি টেন্সে ভাৰ্বৰ কাম বৰ্তমান সময়ত কৰা বা হোৱা বুজায় তাক কি বুলি কোৱা হয়? প্ৰেজেন্ট টেন্স বুলি কোৱা হয়। যি টেন্সে ভাৰ্বৰ কাম বৰ্তমান সময়ত কৰা বা হোৱা বুজায় তাক প্ৰেজেন্ট টেন্স বোলে। যে যি ক্ৰিয়াই কোনো এটা কাম বৰ্তমান সময়ত কৰা বা হোৱা বুজায় তাক কি বুলি কোৱা হয়? প্ৰেজেন্ট টেন্স বুলি কোৱা হয়। ওকে, আই গ' টু স্কুল, মই স্কুললৈ যাওঁ। হি গ'জ টু স্কুল, তেওঁ স্কুললৈ যায়। হি ৰাইটছ এ পয়েম, তেওঁ এটা কবিতা লিখে। কি আছিল? যে এইবিলাক আছিল আমাৰ কি? প্ৰেজেন্ট টেন্সৰ এক্সাম্পল। যে প্ৰেজেন্ট টেন্সত আমি কি কৰিব লাগিব? ভাৰ্বটো সদায় প্ৰেজেন্ট ফৰ্মত দিব লাগিব। মনত থাকিব যে প্ৰেজেন্ট টেন্সত সদায় ভাৰ্বটো কি হ'ব? প্ৰেজেন্ট ফৰ্মত। যে পাষ্ট টেন্স মানে অতীত কাল। যি টেন্সে ভাৰ্বৰ কাম অতীতত পাৰ হৈ যোৱা বুজায় তাক কি বুলি কোৱা হয়? পাষ্ট টেন্স বুলি কোৱা হয়। তাৰমানে অতীত কালত যি ক্ৰিয়াই কোনো এটা কাম কৰা বা হোৱা বুজায় তাক কি বুলি কোৱা হয়? পাষ্ট টেন্স বুলি কোৱা হয়। ওকে, যেনে এক্সাম্পল কেইটা একে লৈছোঁ। যে আই ৱেণ্ট টু স্কুল, এইটো ভাৰ্বটো কি আছে? পাষ্ট ফৰ্মত আছে। আই ৱেণ্ট টু স্কুল, মই স্কুললৈ গৈছিলোঁ। হি ৱেণ্ট টু স্কুল, তেওঁ স্কুললৈ গৈছিল। হি ৰোট এ পয়েম, তেওঁ এটা কবিতা লিখিছিল। তেওঁ এটা কবিতা লিখিছিল বা লিখিছে। ওকে, ফিউচাৰ টেন্স ভৱিষ্যৎ কাল। যি টেন্সে ভাৰ্বৰ কাম আগলৈ বা ভৱিষ্যতত সম্পাদিত হ'ব এনে অৰ্থ প্ৰকাশ কৰে তাক কি বুলি কোৱা হয়? ফিউচাৰ টেন্স বুলি কোৱা হয়। ওকে, আমি নিশ্চয় জানো যে ফিউচাৰ টেন্স গঠন কৰিবলৈ হ'লে, ফিউচাৰ টেন্স বনাবলৈ হ'লে কি লাগিব? শ্বেল বা উইল লাগিব। এই কথাটো মনত ৰাখিব। আই শ্বেল গ' টু স্কুল, মই স্কুললৈ যাম। হি উইল গ' টু স্কুল, তেওঁ স্কুললৈ যাব। হি উইল ৰাইট এ পয়েম, তেওঁ এটা কবিতা লিখিব। যে ফিউচাৰ টেন্স গঠন কৰিবলৈ হ'লে কি লাগিব? আমাৰ শ্বেল বা উইল লাগিব। আৰু ফিউচাৰ টেন্সৰ কামটো কেতিয়া কৰা বুজাব? আগলৈ, ভৱিষ্যতত। মানে এতিয়ালৈকে কামটো হোৱা নাই, আগলৈ হ'ব। তাৰমানে সেইটোকে আমি কি বুলি কওঁ? ফিউচাৰ টেন্স বুলি কওঁ। ওকে, এতিয়া আহিলোঁ আমি যে প্ৰত্যেকটো টেন্সৰ আকৌ কি আছে? চাৰিটাকৈ ভাগ আছে। অলৰেডি আমি তিনিটা টেন্স পালোঁ। সেই তিনিটা টেন্সৰ আকৌ কি আছে? আমাৰ চাৰিটাকৈ ভাগ আছে। মনত ৰাখিব যে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে। সেইকেইটা আমি লক্ষ্য কৰোঁ। প্ৰেজেন্ট ইনডিফিনিট টেন্স বা ইয়াক আমি চিম্পল প্ৰেজেন্ট টেন্স বুলি কওঁ। প্ৰেজেন্ট কণ্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট। ওকে, আৰু এটা আছে আমাৰ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। প্ৰথমে আমি আৰম্ভ কৰিছোঁ প্ৰেজেন্ট টেন্স। প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ হৈছে প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট কণ্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। ওকে, এতিয়া আহিলোঁ পাষ্ট টেন্স। যে পাষ্ট টেন্সৰ আকৌ ঠিক এনেকৈ চাৰিটা ভাগ আছে। সেইকেইটা মনত ৰাখিম আমি। নামকেইটা একেই। পাষ্ট টেন্সৰ আকৌ চাৰিটা ভাগ: পাষ্ট ইনডিফিনিট অৰ চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউয়াছ, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ। আমি নামকেইটাকে পালোঁ যে তাতে আছিল প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট কণ্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। আৰু ইয়াতে পালোঁ পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউয়াছ, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ। ওকে, এইবাৰ আমি লক্ষ্য কৰিম ফিউচাৰ টেন্স। যে ফিউচাৰ টেন্স আমাৰ কি আছিল? ফিউচাৰ টেন্সৰ আকৌ চাৰিটা ভাগ আছে। সেই ভাগকেইটা আমি লক্ষ্য কৰিম। একেই, কেৱল আমি তাতে ফিউচাৰটো লগাই দিম। ফিউচাৰ ইনডিফিনিট অৰ চিম্পল ফিউচাৰ, ফিউচাৰ কণ্টিনিউয়াছ, future perfect continuous. Okay,
এইটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। যদি সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার হয় তেন্তে প্রেজেন্ট ইনডিফিনিট টেন্সর ভার্বর লগত এস বা ইয়াত যোগ দিব লাগে। যে যদি কি হয় সাবজেক্টটো যদি কি হয় থার্ড পার্সন সিঙ্গুলার নাম্বার হয় তেন্তে প্রেজেন্ট ইনডিফিনিট টেন্সর যেটো মেইন ভার্ব সেই ভার্বর লগত কি দিব লাগিব এস নাইবা ইয়াত যোগ দিব লাগিব। ওকে ক্লিয়ার। সাবজেক্ট কিন্তু সাবজেক্টটো থার্ড পার্সন সিঙ্গুলার হলে প্রেজেন্ট ইনডিফিনিট টেন্সর যেটো মেইন ভার্ব সেই ভার্বর লগত এস বা ইয়াত যোগ দিব। ওকে প্রেজেন্ট ইনডিফিনিট টেন্সর ফর্মেশনৰ গঠন প্ৰণালী। যে আমি টেন্সটো আমি চিনিবলৈ হলে জানিবলৈ হলে আমি কি জানিব লাগিব প্ৰত্যেকটো টেন্সৰে আমি গঠন প্ৰণালী জানিব লাগিব, ফর্মেশন জানিব লাগিব। ওকে যে প্রেজেন্ট ইনডিফিনিট টেন্সর গঠন প্ৰণালী। যে প্রেজেন্ট ইনডিফিনিট টেন্স গঠন কৰিবলৈ হলে প্ৰথমে এটা সাবজেক্ট লাগিব, এটা ভার্ব লাগিব, ভার্বটো কোনটো ফর্মত লাগিব প্রেজেন্ট ফর্মত লাগিব, ভার্বটো কোনটো ফর্মত থাকিব প্রেজেন্ট ফর্মত মানে প্রেজেন্ট টেন্সত থাকিব, আর এটা কি লাগিব অবজেক্ট বা আদার্স, এটা অবজেক্ট লাগিব। ইনডিফিনিট টেন্স গঠন কৰিবলৈ হলে প্ৰথমে সাবজেক্ট লাগিব, এটা ভার্ব লাগিব, ভার্বটো প্রেজেন্ট ফর্মত থাকিব লাগিব, আর এটা কি লাগিব অবজেক্ট লাগিব। ওকে আই রাইট এ পয়েম, ইয়াতে আইটো কি হয় সাবজেক্ট, রাইট টু ভার্ব আৰু এই পয়েমটো কি হল অবজেক্ট। ওকে ক্লিয়ার। যে আই রাইট এ পয়েম। ওকে শি রাইটস এ নভেল, ইয়াতে শিটো কি হয় সাবজেক্ট, রাইটটো কি হয় ভার্ব আৰু আমাৰ কি আছে এই নভেলটো কি হয় অবজেক্ট। ওকে যে ইয়াতে আই রাইটৰ লগত আমি কি এস দিছো, কিয় এস দিছো ইয়াতে কি আছে শিটো কি আছে আমাৰ থার্ড পার্সন সিঙ্গুলার নাম্বার, সেইকাৰণে আমি কি কৰিছো রাইটৰ লগত এস দিছো, রাইটস দিছো। ওকে যে শি রাইটস এ নভেল। আই ডু দ্য ওয়ার্ক, ইয়াতে কিয় ডুৰ লগত এস বা ইয়াস দিয়া নাই, কিয় দিয়া নাই আইটো কি হয় আইটো ফার্স্ট পার্সন হয়, সেইকাৰণে আমি ইয়াতে কি দিয়া নাই ডুৰ লগত এস বা ইয়াস একো যোগ দিয়া নাই। ওকে মনত থাকিব। হি গোজ টু স্কুল, ইয়াতে আমি গোৰ লগত কিয় ইয়াস দিলো যে হিটো হল আমাৰ থার্ড পার্সন সিঙ্গুলার নাম্বার। ক্লিয়ার। মনত ৰাখিব বহুত ইম্পর্টেন্ট হয় পয়েন্টটো। এইবাৰ আহিলে বহুত ইম্পর্টেন্ট টপিকলৈ চিৰসত্য কথা। যে ইউনিভার্সাল ট্ৰুথ বুজাবলৈ বাক্যটো কি কৰা হয় প্রেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। যে ইউনিভার্সাল ট্ৰুথ বা কি চিৰসত্য কথা বুজাবলৈ বাক্যটো কি কৰা হয় প্রেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। যে চিৰসত্য কথা কোনবিলাক আমি সেইবিলাক বুজি পাব লাগিব। যে যিবিলাক কথা একেবাৰে সত্য, যিবিলাক কথা পৃথিৱীখন থকালৈকে তাৰ কি নহয় উলট পালট নহয়, লৰচৰ নহয়। যেনেকুৱা সূৰ্য সদায় পূবফালে উদয় হয়, সূৰ্য আমি কোনোদিনে দেখা নাই বোলে সূৰ্য পশ্চিম ফালে উদয় হৈছিল সোনকালে মাৰ গৈছে বা অস্ত গৈছে, দেখা নাই। আৰু যিমান দিনলৈকে পৃথিৱী আছে কেতিয়াও এনেকুৱা নহয়। ওকে আৰু ধৰক মানুহ মৰণশীল, এনেকুৱা নহয় বোলে মানুহ নমৰে, মানুহ মৰিবই লাগিব, জন্ম হলে এদিন নহয় এদিন মৰিবই লাগিব, জন্মিলে এদিন মৰিবই লাগিব, এইটো হল চিৰন্ত সত্য ইউনিভার্সাল ট্ৰুথ। যেনেকুৱা গাখীৰ বগা এইবিলাক চিৰন্ত সত্য, যেনেকুৱা সূৰ্যই দিনত পোহৰ দিয়ে, চন্দ্ৰই ৰাতিত পোহৰ দিয়ে, এইবিলাক হল আমাৰ চিৰন্ত সত্য। বা পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে, এইবিলাক আমাৰ চিৰসত্য কথা। ওকে এইবিলাকৰ যিমান দিনলৈকে পৃথিৱীখন আছে তেতিয়ালৈকে একো লৰচৰ নহয় এইবিলাকৰ, মনত ৰাখিব। কিন্তু আমি প্ৰথমে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব, তাৰপিছত আমি আল্টিমেটলি পৰীক্ষাত যিকোনো কুৱেশ্যন নাহক কিয় আমি এনসাৰ কৰিব পাৰিম। ওকে দ্য সান রাইজ ইন দ্য ইষ্ট, ইয়াতে কি হ'ব আমাৰ এক্সাম ৰুমত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, আপোনালোকে ইয়াৰ সলভ কৰিব লাগিব। দ্য সান রাইজেছ ইন দ্য ইষ্ট, ইয়াতে আমি ৰাইজৰ ইয়াতে ভাৰ্বৰ লগত আমি এছ কিয় দিছো দ্য সান থার্ড পার্সন সিঙ্গুলার নাম্বার হৈছে কাৰণে আমি কি দিছো তাত এছ দিছো। ওকে দ্য আর্থ মুভ ৰাউণ্ড দ্য সান, ইয়াতে কি হ'ব আমাৰ ৰাইট অপশ্যনত দ্য আর্থ মুভছ ৰাউণ্ড দ্য সান। ওকে ইয়াতে মুভৰ লগত আমি কি দিছো এছ দিছো। যে পৃথিৱীখন কি কৰে সূৰ্যৰ চাৰিওফালে ঘূৰে, এইটো আমাৰ থার্ড পার্সন সিঙ্গুলার নাম্বার দ্য আর্থ, সেইকাৰণে আমি কি দিছো ভাৰ্বৰ লগত এছ দিছো। ডেথ কাম টু এভৰিওয়ান সুনাৰ লেটাৰ, মৃত্যু প্ৰত্যেকজনৰে হ'ব সোনকালে নাইবা পলমকে। ডেথ কামছ টু এভৰিওয়ান সুনাৰ লেটাৰ, ইয়াতে কামছ আমি এছ দিছো ভাৰ্বৰ লগত, তাৰমানে মৃত্যু আমাৰ এদিন নহয় এদিন হ'বই। দ্য মুন শাইন এট নাইট, আৰু সূৰ্যই কেতিয়া পোহৰ দিয়ে সূৰ্যই ৰাতিত পোহৰ দিয়ে, দ্য মুন শাইনছ এট নাইট। ওকে ক্লিয়াৰ। আমি আগতে কি কৰিম চিৰন্ত সত্য বা চিৰসত্য কথাবিলাক মনত ৰাখিম, বুজি পাব লাগিব কোনবিলাক চিৰসত্য কথা হয়। অব্যাহত কাম বা হেবিচুৱেল একশন বুজাবলৈ বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয়। যে হেবিচুৱেল একশন বা অব্যাহত কাম বুজাবলৈ বাক্যটো কি কৰা হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হ'ব। ওকে
সাধাৰণতে কোনো বাক্যত অলৱেজ, এভৰি, ডেইলি, ৰেগুলাৰলি, জেনেৰেলি, ইউজুৱেলি, অফেন আদি থাকিলে বাক্যটো কি হয় প্ৰেজেন্ট ইণ্ডিপেণ্ডেন্সত হ'ব। এতিয়া আমি ফটোগ্ৰাফত আমি কি শিকিলোঁ প্ৰেজেন্ট ইণ্ডিপেণ্ডেন্সটো কেনেকৈ গঠন কৰিব লাগে ফৰ্মেশ্যনটো শিকিলোঁ, গঠন প্ৰণালী শিকিলোঁ। এইবাৰ আমি এইকেইটা শব্দ মনত ৰাখিব লাগিব। বাক্যত অলৱেজ, এভৰি লগত এভৰি ডে আহিব পাৰে, এভৰি উইক আহিব পাৰে, এভৰি ইয়াৰ আহিব পাৰে। কিবা এটা লগাই দিব যে অলৱেজ, এভৰি, ডেইলি, ৰেগুলাৰলি, জেনেৰেলি, ইউজুৱেলি, অফেন আদি থাকিলে বাক্যটো কোনটো টেন্সত ল'ম আমি বোলে প্ৰেজেন্ট ইণ্ডিপেণ্ডেন্টত ল'ম। এইকেইটা যদি তোমালোকে কোনো এটা বাক্যৰ মাজত দেখা পোৱা একেবাৰে চকু মুদি তোমালোকে সেইটো কি কৰিবা প্ৰেজেন্ট ইণ্ডিপেণ্ডেন্ট টেন্সত ইউজ কৰিবা। অ'কে, আৰু ইউজ কৰাৰ সময়ত এটা কথা লক্ষ্য ৰাখিব ছাবজেক্টটো লৈ। ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ আছে নেকি? যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ আছে তেতিয়াহ'লে তোমালোকে কি কৰিবা ব্ৰেকেটটো নোহোৱা কৰি তোমালোকে ভাৰ্বৰ লগত এছ নাইবা ইয়াত যোগ কৰি দিবা। অ'কে, যিটো ভাৰ্বৰ লগত যিটো হয় এছ হ'ব পাৰে, কোনোবা লগত ইয়েছ হ'ব পাৰে। অ'কে, যিটোৰ লগত যিটো হ'ব সেইটোকে ইউজ কৰিব। অকল এনেকুৱা নহয় বোলে এছে দিব লাগিব বা ইয়েছে দিব, দুটাৰ এটা দিলে হ'ব, এনেকুৱা নহয়। যিটো ভাৰ্বৰ লগত যিটো হয়। অ'কে, এতিয়া লক্ষ্য কৰক I always go to school on foot. মই সদায় স্কুলে কেনেকৈ যাওঁ খোজকাঢ়ি যাব বুলি কৈছে। I always go to school on foot. এটা ৰাইট অপশ্যন কি হ'ব I always go to school on foot. এটা অকল ব্ৰেকেটটো নোহোৱা হৈ গ'ল, ব্ৰেকেটটো উঠি গ'ল। ইয়াতে কিয় হ'ল, কিয় এনেকুৱা হ'ল, ইয়াতে কিয় ভাৰ্বৰ লগত এছ বা ইয়েছ নাহিল মানে কি আছে ছাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন আছে। অ'কে, মনত থাকিব he always go to school on foot. তেওঁ কেনেকৈ স্কুললৈ যায় সদায় খোজকাঢ়ি যায়। ইয়াতে কি হৈছে he always goes to school on foot. ইয়াতে ভাৰ্বৰ লগত ইয়েছ আহিল, কিয় আহিল ইয়াতে হি আছে, হিটো কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ। হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ সেইকাৰণে কি আছে গ'ল লগত ইয়েছ আহিছে। অ'কে, ক্লিয়াৰ। The bus usually arrive at 10 AM. The bus usually arrives at 10 AM. আৰু বাছটো কি কৰিছিল যে ইয়াতে আমি কেনেকৈ বুজি পাই আছোঁ এইটো যে প্ৰেজেন্ট ইণ্ডিপেণ্ডেন্ট হয় তাৰমানে বাক্যকেইটাত আমাৰ কি আছে সেই বাক্যটোতে আমি অলৱেজ পালোঁ। তাৰমানে অলৱেজ আছে মানে আমি কি কৈছিলোঁ ফাৰ্ষ্টত যে অলৱেজ আছে মানে বাক্যটো একেবাৰে চকু মুদি তোমালোকে কি কয় প্ৰেজেন্ট ইণ্ডিপেণ্ডেন্সটো ইউজ কৰিবা। ইয়াতে চোৱা ইয়াতে ইউজুৱেলি আছে মানে আমি কি কৰিম চকু মুদি একেবাৰে প্ৰেজেন্ট ইণ্ডিপেণ্ডেন্সটো ইউজ কৰি আহিম। দ্য বাছ ইউজুৱেলি এৰাইভছ এট 10 AM. অ'কে, ক্লিয়াৰ। দ্য বাছটো থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় সেইকাৰণে আমি কি দিলোঁ এছ লগাই দিলোঁ ভাৰ্বৰ লগত। মাই মাদাৰ প্ৰে গড ডেইলি মৰ্ণিং। যে মাই মাদাৰ প্ৰে গড ডেইলি মৰ্ণিং ইয়াতে কি হ'ব যে মাই মাদাৰ প্ৰে লগত এছ লগাই দিম গড ডেইলি মৰ্ণিং। অ'কে, মাই মাদাৰ প্ৰেজ গড ডেইলি মৰ্ণিং। তাৰমানে মাই মাদাৰটো কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত আছে, ছিংগুলাৰ নম্বৰত পৰিছে সেইকাৰণে আমি কি কৰিছোঁ ভাৰ্বৰ লগত এছ লগাই দিছোঁ। আৰু যদি আমি কি পাওঁ তোমালোকে এটা কথা গুৰুত্ব সহকাৰে মনত ৰাখিবা অকল থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লেহে প্ৰেজেন্ট ইণ্ডিপেণ্ডেন্ট টেন্সৰ যিটো মেইন ভাৰ্ব সেই ভাৰ্বৰ লগত এছ নাইবা ইয়াত যোগ দিবা। আৰু যিকোনো পাৰ্চন নাহক কিয় কত কি নহয় এছ বা ইয়াত যোগ নলয়, এছ বা ইয়াত যোগ দিয়া নহয়। অ'কে, ক্লিয়াৰ। থেংক ইউ এভৰিৱান।